বহুতে ঢেকীয়া শাক ভাজিব নাজানে, সেয়ে আজি মই অলপমান দেখুৱাম বুলি ভাবিছোঁ। যিহেতু বহুত মানুহে ঢেকীয়া শাক মুৰমূৰীয়া কৰি পেলাই, নহ'লে ক'লা কৰি পেলাই, নহ'লে বিজলুৱা কৰি থৈ দিয়ে। সেয়ে মই অকণমান দেখুৱাম বুলি ভাবিছোঁ। শাকখিনি ভালদৰে বাছি ধুই ল'ব। পৰিষ্কাৰকৈ ধুই লোৱাৰ পিছত তাত গৰম তেলত ৰচুন 2-4 ফটা, দুটা শুকান জলকীয়া, পিঁয়াজ অকণমান দি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ব। এনেদৰে ভাজি ল'ব ৰঙচুৱাকৈ। এতিয়া ৰঙা হ'ল, ধুনীয়া কালাৰ আহিছে। তেতিয়া আমি শাকখিনি দি দিম অলপ অলপকৈ শুকানকৈ। ভালকৈ মেলি দিব লাগে, যাতে এডাল এডাল হৈ থাকে ভাজিখন। ভালকৈ এডাল এডালকৈ মেলি তাতে সামান্য নিমখ ছটিয়াই দিব আৰু 2টা কেঁচা জলকীয়া দি দিব। কণী এটা ভাঙি ফেটি থৈ দিব। নিমখ আৰু জলকীয়া দিয়াৰ পিছত ভালকৈ অকণমান হালধি এইটো কাৰণে দিব লাগে, যাতে কণীটো দিছোঁ যিহেতু অকণমান ৰঙচুৱা ৰং হয়, আৰু নহ'লে নিদিলেও হয়। কণীটো দিয়াৰ বাবে হালধিকণ দিছোঁ। এতিয়া আপুনি ভালদৰে শাকখিনি এডাল এডালকৈ মেলি ভাজক। যেতিয়া শাকখিনি এটা ঢেকীয়া গোন্ধ আহিব, তেতিয়া আপুনি কণীখিনি দি দিব। এডাল এডাল হৈছে, শাকৰ এটা গোন্ধ ওলাইছে। এতিয়া আমি কণীখিনি দি দিম ওপৰত, দি ভালদৰে মেলি আকৌ লৰাব লাগিব। ভালদৰে মিলাই দিয়ক, যাতে গোটা গোটা হৈ নাথাকে। এনেকৈ ভালকৈ মিলাই লৰাব, যিহেতু লুঠুৰি হৈ নাযায়, যাতে তেনেকৈ মন কৰি লৰাব। ধুনীয়া এডাল এডাল হৈছে, গোট খাই নাযায়, বিজল নহয়, পানী মানে লুঠুৰি বান্ধ নাখায়, যাতে এনেকুৱা এডাল এডাল হ'ব। এতিয়া ধুনীয়াকৈ গৰম প্লেটত ঢালক, দেখিব ধুনীয়া হয়, খাবলৈও টেষ্টি হয়। দেখিছেনে কিমান ধুনীয়া লাগিছে? এনেকৈ ট্ৰাই কৰিবচোন। কাৰণ এনেইতো সাধাৰণতে সকলোৱে খায়, কিন্তু প্ৰচেছবিলাক সকলোৰে বেলেগ বেলেগ।